हेलो फ्रेंड गुड मॉर्निंग मेरे चैनल आपको स्वागत जनालो तो मैं केदिनमान भिडिओ बनवा नासिलो 8-9 दिन तो सबै মোক मेसेज কৰিছিলে আৰু কমেণ্টো কৰিছিলে সবে সকলোৱে তো ইনষ্টাগ্ৰামত আৰু হোৱাটছআপত মেছেজ কৰিছিলে কি ভিডিঅ' বনোৱা নাই বুলি তো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগ আজিৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ মই গৌৰীকুণ্ড বুলিলে আৰু কেদাৰনাথৰ পৰা 16 কিলোমিটাৰ দূৰত তো কালি আমি ইয়াতে কেম্পিং কৰি থাকিছিলোঁ ইয়াতে টেণ্ট লগাই পিনে তো আমাৰ এটা টেণ্ট খোলা হৈ গ'ল এটা টেণ্ট খুলি আছোঁ আৰু এইপিনে বহুতজনে ইয়াতে টেণ্ট লগাই পিনে থাকিছিলে ডাঙৰ ডাঙৰ টেণ্টকেইটা এইটো এটা টেণ্ট আছে এইপিনেও টেণ্ট আছে সকলোৱে টেণ্ট লগাই পিনে থাকিছিলে তো এতিয়া আমি গৌৰীকুণ্ডৰ পৰা 16 কিলোমিটাৰ ট্ৰেক কেদাৰনাথৰ ফুড ট্ৰেক হয় তো খোজকাঢ়ি যাব লাগিব তো আমি চাইকেল লৈ পিনে যাম কেদাৰনাথৰলৈকে চাইকেল উঠাই দিম বুলি ভাবিছোঁ তো লগ পাম অলপ পাছত টেনশ্যন খুলি মেলি চাইকেল লৈ যাওঁ ভিৰ চাব পাৰে কিমান আছে ফুৰা ফুৰা আৰু কমে 1 কিলোমিটাৰ পাৰ কৰিলে বহুত অসুবিধা হৈছে তেওঁলোক চাব পাৰিব ঘোঁৰাবিলাকৰো অসুবিধা হৈছে guys, এতিয়া সময় হৈ গ'ল অলমষ্ট 7টা তো আমি 3 ঘণ্টা হৈ গ'ল এতিয়া 3 ঘণ্টাত আমি 500 কিলোমিটাৰ কভাৰ কৰিলোঁ আৰু আপোনালোক চাব পাৰে কিমান তলৰ পৰা আমি আহিছোঁ সেইটো ৰাস্তা তাৰ তলতো ৰাস্তা আছে ইমান তলৰ ৰাস্তা এতিয়া আকৌ সেইপিনে দি গৈ পিনে ঘূৰি পিনে আকৌ সেইপিনে যাব লাগিব আপোনালোক চাব পাৰিব সেইপিনে মানুহ গৈ আছে আজি পাম নাই জানো আৰু 18 কিলোমিটাৰ দেখাইছে মানে বহুতকেইটাতো ভুলেই লিখা থাকে 16 কিলোমিটাৰ দেখাইছিলে আৰু মানুহ এজনে গৈছিলে তো 25 কিলোমিটাৰ হ'ব বোলে এতিয়া আজি পাম নাই পাছত তো গাইজ এতিয়া সময় হৈ গ'ল অলমষ্ট 10টা তো আমি ৰাতিপুৱা 4টা বজালৈকে মাত্ৰ এতিয়া 6 কিলোমিটাৰ কভাৰ কৰিলোঁ তো এতিয়া পূৰা ৰ'দ দি আছে অলপ অসুবিধা হৈছে আমাৰ ৰ'দৰ কাৰণে চুৱেটাৰ খুলি দিলোঁ তাৰপিছত আৰু অসমীয়া গামোচা বান্ধি দিলোঁ অসমীয়া গামোচাৰ কাৰণে বহুতজনে চিনি পাইছে অসমৰ বুলি পিনে আৰু অসমৰ যোন আহিছে বাক্সা জিলাৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে তো তেওঁলোকে ধুনীয়াকৈ কথা চথা পাতিছে আৰু আমাৰ ফটো চটো মাৰিছে আৰু ভিডিঅ' বনাইছে আৰু গুচি গৈছে তো 10 কিলোমিটাৰ এতিয়াও বাকী আছে তো 10 কিলোমিটাৰ আজি কভাৰ কৰিব পাৰিম মানে এইটোৱে ভাবি আছে আপোনালোক ৰাস্তা চাব পাৰে কিমান খালদ্বীপ আৰু ওখ ডাউন এইপিনে আকৌ ডাউন আছে তো ইয়াৰ পৰা এতিয়া সময় হৈ গ'ল 12:30 তো আমি ৰাস্তাত আহি আছিলোঁ বহুত ভোক লাগিছিলে ৰাতিপুৱাৰ কাৰণে একো খোৱা নাছিলোঁ আমি এতিয়া সোমালোঁ হোটেলত হা হোটেলত সোমালোঁ আৰু চাউলৰ দাম চাউল কিমান দাম 150 টকা ফুল প্লেট অসমত কিমান দাম 50 টকা 40 টকাতে ফুল প্লেট যিমান ওপৰলৈ গৈ আছে সিমান দাম পৰি আছে তলত আছিলে 100 টকা ফুল প্লেট এতিয়া ওপৰলৈ আহিলোঁ 150 টকা কেদাৰনাথ আৰু 9 কিলোমিটাৰ বাকী আছে তো খানা খাই লওঁ তো কেদাৰনাথত কমেও 250-300মান হৈ আছে তো এইটো সোণৰ লিখা দাম খানা খাই লওঁ আমি তাৰ পৰা খানা খাই ওলাই আহিলোঁ আৰু মানুহজনক সুধিলোঁ দুটা ৰাস্তা ইয়াত আছে কোনটোত ভাল হ'ব তো এইটো ৰাস্তা দেখালে অলপ আপ আছে কিন্তু ৰাস্তা ধুনীয়া আছে এনেকুৱা চিৰিকেইটাত আমাৰ চাইকেল উঠাবলৈ বহুত দিগদাৰ হৈছে তো তাৰ পৰা ট্ৰানজেকশ্যন আছে তো এইপিনেদি আমি যাম তো অসুবিধা নহ'ব তো এইপিনৰ পৰা যাব লাগিব তালৈ যাম তো গাইছ আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল তো আমি ৰখি দিছিলোঁ এটা জিৰণি ঘৰ আছিলে তো তাৰ হোটেলত বেগ চেগ থৈ দিছিলোঁ তো আৰু ওলালোঁ তো বৰষুণ ৰখি গ'ল নিচিনা দেখালে আপোনালোক চাব পাৰে বৰষুণ দিয়ে আছে অলপ এইটোক কয় অকণমান বৰষুণ দিয়ে এইটোতে তিতি পিনে পূৰা শেষ হৈ যাম আজি পাম নাই সেইটো ভাবি আছোঁ 10 কিলোমিটাৰ বাকী আছে এতিয়াও আকৌ পাহাৰ এইপিনৰ পৰা দেখাব নোৱাৰি পূৰা ওপৰে আৰু আপোনালোকক ভিউটো দেখুৱাই দিওঁ ইফালে পূৰা বৰফৰ পাহাৰ দেখুৱাই আছে মোৰ কেমেৰাটো ইমান ভাল নাই সেইটো কাৰণে নেদেখুৱাইছে তো ভাই আজি পাম নাই
ক'ত টাইম আজি পাম গ্যাৰেণ্টি নাই গ্যাৰেণ্টি নাই তো গাই আজি পাম নাই তো একদম গ্যাৰেণ্টি নাই ৰাতিলৈকে চেষ্টা কৰিম তো গাইছ আমি ৰাতিপুৱা ওলাইছিলোঁ 4টা বজাত আৰু এতিয়া সময় হৈ গ'ল 4টা পূৰা 12 ঘণ্টাত আমি কিমান পাইছোঁ 16 কিলোমিটাৰ আছিলে কমেতে 7-8 কিলোমিটাৰ বাকী আছে তো আমি বেছি আহিব পৰা নাই আপোনালোক দেখিব পাৰিছেনে কিমান তলৰ পৰা আহিছোঁ আমি সেইটোতো কমে তল ইয়াতকৈ তল আছে একদম তাৰলৈকে আৰু এতিয়া আমাক যাব লাগিব ওপৰলৈ আৰু আপোনালোক যোনটো বৰফৰ পাহাৰ দেখি পাইছে তাতে আমাৰ কেদাৰ বাবাজী তেওঁৰ ঘৰ আছে মানে কেদাৰনাথ তো আমাৰ আৰু তোমাৰ 7-8 কিলোমিটাৰ আছে তো আজি 9-10 পাই যাম চাগে তো ইয়াৰ গাইছ আৰু আমি কেদাৰনাথ মন্দিৰৰ 5 কিলোমিটাৰ আগফালে আছোঁ আৰু আমাক মজবুৰিত কেম্প ল'ব লগা হ'ল কাৰণ আমি চাইকেল লাগি আছিলোঁ ৰাস্তা পূৰা 12,500 ফুট ওপৰত আছোঁ কেদাৰনাথ মন্দিৰটো আছে তো আমি কিমান ওপৰত আছোঁ তো এতিয়া চাইকেলটোতো নন গিয়েৰ হয় আৰু মোৰ বেগটো পূৰা চিঙি থাকিলে ডাঙৰ বেগটো মই থৈ দিলোঁ তো সৰু বেগটো লৈ আহিছোঁ লাগতিয়াল বস্তুবিলাক তো চাইকেল থৈ দিলোঁ দোকান এটাত তো তাতে গ'লে 500 টকা পইচা ল'ম বুলি ক'লে 3টা চাইকেলৰে তো মোৰ চাইকেলখন আৰু বেগটো থৈ দিলে সিহঁতৰ দুটা আৰু একেলগে থ'ব লগা হ'ল তো সেইটো কাৰণে তাতে থ'লে 500 টকা থৈ দিলোঁ